দে নাই তাকে আজি ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ এই বৰমা অঞ্চলত হৈ আছে। এইটো শলাগ ল'বলগীয়া কথা। কাৰণ আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সপোন, যি গটাৰী মিছন, ছাগলীৰ যি মিছন আমি লঞ্চ কৰিছিলোঁ, আজি এইটো বাস্তৱ ৰূপ পাইছে। আজি ইয়াত আমাৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই আজি আমাৰ যি BTR চৰকাৰৰ আমাৰ বাইদেউসকলক যি স্বাৱলম্বী কৰাৰ উদ্দেশ্য লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই যি সপোন দেখা পাইছিল, সেইটো আজি বাস্তৱ ৰূপ লৈছে। ইয়াত BTR ঠাইৰ পৰা মানুহ আজি আহি আমাৰ বাইদেউসকলে যি বেনিফিচিয়াৰী আছে আজি সেই বেনিফিটটো পাইছে। ছিজনত আমি পেজ ৱাইজত এই গটাৰী মিছনটো আমি ষ্টাৰ্ট কৰিছোঁ। এইবাৰ ফাৰ্ষ্ট পেজত আমি 200 বেনিফিচিয়াৰীক এই বেনিফিটটো দিবলৈ গৈ আছে। আজি আমি খালি মছলপুৰ সাব ডিভিজন অন্তৰ্গত যি মানে বেনিফিচিয়াৰীবিলাকে পাইছে সেই হেকটক আজি এই বেনিফিটটো দিয়া হ'ব। ঠিক তেনেকুৱাই পৰ্যায়ক্ৰমে ডিষ্ট্ৰিক্ট ৱাইজত আমি সকলো আমাৰ বাইদেউসকলো আমাৰ দাদাসকলক এই বেনিফিটটো অহা 3 দিনৰ ভিতৰত সকলো মানে বেনিফিচিয়াৰীবিলাকে এই বেনিফিটটো পাবলৈ গৈ আছে। সেই কথাটোৱে কৈছোঁ যে আমি এই কথাটো লক্ষ্য ৰাখিব লগা কথা। তাৰ কাৰণে আমি অলৰেডি তাৰ চাইণ্টিফিকেলি যি গটাৰী ট্ৰেইনিং ল'ব লাগে, মেডিচিনেৰে হওক বা কি ধৰণৰ এনভাইৰনমেণ্টত এই ছাগলীবিলাক ৰখিব লাগে, সেই আটাইবিলাক এই ঘৰৰ মজিয়াতে বহুখিনি চাইণ্টিফিকেলি এই ঘৰখন বনোৱা হৈছে। ইয়াত যি ৰাবাৰ ইয়াত মানে ষ্টাম্পিং কৰা গৈছে, সেই ৰাবাৰবিলাক আমি বাহিৰা ষ্টেটৰ পৰা অনা, বেংগলোৰৰ পৰা আনি পেলাই বনোৱা হৈছে। ইয়াৰ যোনটো মাটি আৰু ইয়াৰ পৰা যি মানে ছাগলী যিমান হাইটত থাকিব লাগে চাইণ্টিফিকেলি এই হাইটটো ইয়াত মেইনটেইন কৰা হৈছে। ইয়াৰ পৰা আমি জানো যে এইবাৰ আৰু ছাগলীবিলাকে বেমাৰ নহয়, কাৰণ ইয়াৰ অলৰেডি আৰু যি বেনিফিচিয়াৰীবিলাকে বেনিফিটটো পাইছে এখেতসকলক আমি ট্ৰেইনিং দিয়া অলৰেডি হৈ গ'ল। গতিকে আমাৰ যি মিছন এইটো আমি ভাবোঁ পূৰ্ণাংগভাৱে খুব মানে কমপ্লিটলি মানে চাইণ্টিফিকেলি আমি যে এইবাৰ ছাকচেছ হ'ম এইটো আমি একেবাৰে কনফিডেণ্টলি আমি ক'ব পাৰোঁ আৰু কি। আজি আমি বাক্সা হিচাপে আমি খালি ইয়াত আমাৰ 38 মানে বেনিফিচিয়াৰী মছলপুৰ চাব ডিভিজনৰ অন্তৰ্গত আছে। এই 38 বেনিফিচিয়াৰীবিলাকক আজি এই এই আমাৰ বৰমা ভেটেনেৰী যি অফিচ আছে তাৰ প্ৰাংগণত এই মানে বেনিফিটটো দিয়া হৈছে আৰু কি। কলিকতা পাই বৰ আনন্দ লাগছে। এতিয়া ভালকৈ পুহিম বুলি এটা আশা মনত পুহি ৰাখছোঁ আৰু কৰাৰ কাৰণে কিবা এটা চেষ্টা কৰিম আৰু। নাই লোৱা নাই, আহিলে ল'ম বাৰু। ছাগলী ঘৰত আছে 3টা, আজি 5টা দিলা। ধন্যবাদ দিছোঁ তেখেতক এনেকৈ সহায় কৰাৰ বাবে। আমি দুখীয়া মানুহ কিবাকৈ নাই চলি মেলি আছোঁ আৰু।